নিস্তব্ধ গাঁৱৰ ঘৰ এখনত এগৰাকী মহিলাই নিজৰ দিনটো আৰম্ভ কৰে। ঘৰতে বনোৱা বিশেষ আচাৰ প্ৰস্তুত কৰি থাকোঁতে মছলাৰ সুগন্ধিয়ে বতাহ ভৰাই তোলে। তাই সাৱধানে উপাদানবোৰ বাছি লয়। সতেজ আম, সৰিয়হৰ তেল আৰু হাতেৰে পিহি লোৱা মছলা। প্ৰতিটো খোজ মৰম, ধৈৰ্য আৰু কেৱল সময়ে শিকাব পৰা ধৰণৰ দক্ষতাৰে লোৱা হয়। আচাৰখিনি পৰিষ্কাৰ কাঁচৰ টেমাত ঢালি দিয়া হয়। প্ৰতিটো ঢাকনি টানকৈ বন্ধ কৰি থোৱা থাকে। প্ৰতিটো লেবেল হাতেৰে লিখা। তাই আচাৰসমূহ গৌৰৱেৰে পেক কৰে, এই আশাত যে আচাৰবোৰ এনেকুৱা এজনৰ ওচৰ পাব যিয়ে সোৱাদটোক লালন পালন কৰিব। কিন্তু গাঁৱৰ বহু মহিলাৰ দৰে তাইও ভাবিছে, এই আচাৰৰ টেমাবোৰ তাই কেনেকৈ বিক্ৰী কৰিব। দোকান নাই, পৰিবহণ নাই, মাত্ৰ এটা সুযোগৰ বাবে অপেক্ষা কৰি থকা আচাৰৰ টেমাবোৰ। তাৰ পিছত চুবুৰীয়া এজনে তাইক ৰিক্সেলাৰ এপৰ কথা কয়। তাই ডাউনলোড কৰি তাইৰ আচাৰৰ ফটো তুলি দাম নিৰ্ধাৰণ কৰে। মিনিটৰ ভিতৰতে তাইৰ সামগ্ৰীসমূহ অনলাইন হৈ পৰে। তাই এতিয়া কেৱল গৃহিণী নহয়, তাই এগৰাকী উদ্যোগী, স্বাধীন আৰু আত্মবিশ্বাসী। এই সকলোবোৰৰ কাৰণ তাই নিজৰ দক্ষতাত বিশ্বাস কৰিছিল আৰু ৰিখে তাইক প্লেটফৰ্ম দিছিল। ৰিখ বিক্ৰেতা, সপোন থকা প্ৰতিগৰাকী মহিলাৰ বাবে। আপোনাৰ সামগ্ৰীসমূহ তালিকাভুক্ত কৰক আৰু ক্ৰেতাৰ কাষ চাপক। এপটো ডাউনলোড কৰক আৰু ঘৰৰ পৰাই আপোনাৰ ব্যৱসায় বৃদ্ধি কৰক।